আজি প্ৰথম খবৰটো হৈছে 10,000 যুৱক যুৱতীক প্ৰদান কৰা হ'ব লঘু যান বাহন। অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ বুধবাৰে মুখ্যমন্ত্ৰীয়ে গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ কৰা হয় আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত এই আঁচনি মুকলি কৰা হয়। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 26,000 গাঁৱৰ 10,000 যুৱক যুৱতীক লঘু যান বাহন প্ৰদান কৰা হ'ব আৰু ইতিমধ্যে 2,000খন বাছৰ বুকিং সম্পূৰ্ণ কৰিছে। এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীক বাহনৰ বিনিময়ত প্ৰদান কৰা হ'ব 25% ৰাজ সাহায্য। ইয়াৰ পিছৰ খবৰটো হৈছে অক্টোবৰ মাহৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিব ব্যয়বহুল মাৰ্চিডিজ বাছ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অক্টোবৰ মাহত এই বাছকেইখন মুকলি কৰিব। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত গুৱাহাটীৰ পৰা চলিব 20খনকৈ মাৰ্চিডিজ বাছ। জানিব পৰা মতে বহিৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ সুবিধাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ লোকপ্ৰিয় বিমানবন্দৰলৈ চলিব 10খনকৈ বাছ, আন 10খন বাছ চলিব গুৱাহাটীৰ পৰা শ্বিলঙলৈ। ইয়াৰ পিছৰ খবৰটো হৈছে গুৱাহাটীৰ লজত আগতীয়াকৈ হৈছিল অসম আৰক্ষীৰ SI পদৰ পৰীক্ষা। 20 ছেপ্টেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত CID তদন্তত কেতবোৰ নতুন তথ্য পোহৰলৈ আহিছে আৰু প্ৰশ্নকাকত ফাদিলৰ গোচৰত বামুণীৰ পৰা কুশল দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত জানিবলৈ দিয়া অনুসৰি 19 ছেপ্টেম্বৰতে গণেশগুৰিৰ থেংকিউ লজত SI পদৰ বাবে লিখিত পৰীক্ষা হৈছিল। উল্লেখযোগ্য যে গণেশগুৰিৰ থেংকিউ লজত উদ্ধাৰ হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক চাকৰিৰ বাবে পতা পৰীক্ষাৰ প্ৰশ্নকাকত। লগতে লজটোৰ পৰা উদ্ধাৰ হৈছে 30জন প্ৰাৰ্থীৰ এডমিট কাৰ্ড আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থেংকিউ লজৰ স্বত্বাধিকাৰীক সোধপোছ অব্যাহত ৰাখিছে। ইয়াৰ পিছৰ খবৰটো হৈছে আগন্তুক 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যত বৰষুণ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী দিছে। উল্লেখযোগ্য যে বে অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বাঞ্চলত, যাৰ ফলত 26 ছেপ্টেম্বৰলৈ এইকেইখন ৰাজ্যত ধাৰাসাৰ বৰষুণ থাকিব।